হ'ব ঠিক আছে চা মই ফোন ৰাখিছোঁ এতিয়া আজি ৰাতিকে মালটো পাবহি লাগে মোক কেলা ভয়হে লাগিছে বাটত যদি কেনেবাকৈ পুলিচে পাই যায় কি হ'ব আবে কেলা পুলিচে তইনো কেলে টেনশ্যন লৈছ বে মাল ঢালি দিম কাম চেতে বল পাৰ্টি কৰোঁ বল ঐ এইটো চাহ আজি চিকা মেলি গ'ল বল বল তাক ধৰোঁগৈ আজি কোন হয় আপোনালোক কোন চিনি পোৱা নাই চিনি পাবি ৰ মোক আপোনালোকে এনেকে কিয় কৰিছে মোক এনেকুৱা নকৰিব আপোনালোক কোন আৰু মোক এনেকুৱা কিয় কৰিছে ঐ কাপোৰ খোল তই কাপোৰ খুলিবিনে নে আমি খুলিম কাপোৰ কেলে খুলিবা খোল 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 আপোনালোক ল'ৰা মানুহ হয় এজন ল'ৰাৰ সন্মান কিয় ধ্বংস কৰিব বিচাৰিছে কিন্তু ভিক্ষাৰীটোৰ লগত খেলি বহুত ভাল লাগিলে ভালেই লাগিলে কিন্তু বহুত দিনৰ মূৰত এনজয় অকণ ল'লো আকৌ বা কেতিয়া পাওঁ আহি আছে দিন দাদা আপোনাৰ কাগজ এখন আহিছে থানাৰ কাগজ কি থানাৰ পৰা কাগজ তই ভিক্ষাৰী নহয় জানো তই ছাৰৰ চকুত কি কৰিছ মানুহৰ লগত গুণ্ডাগিৰি কৰি খুব ভাল লাগে ন গম পাবি এতিয়া আৰু তহঁতৰ দৰে মানুহৰ কাৰণে আজিকালি সৰু মানুহবোৰ সমাজলৈ যাবলৈ ভয় কৰে গম পাওঁ আবে তোৰ লগতে গুণ্ডাগি কৰিছিলো বুলি তোৰ কি প্ৰমাণ আছে বে হে প্ৰমাণ আচলতে প্ৰমাণ অবিহনে এই বিদ্যুৎ চলিহাই আজিলৈকে কোনো কাম কৰিয়ে পোৱা নাই আবে কি প্ৰমাণ আছে বে তোৰ ওচৰত প্ৰমাণ দি আছো ৰ এ বৰুৱা ইহঁতক ভিডিঅ' ফুটেজখিনি দেখুৱাই দিয়কচোন আপোনাক কেছটো বন্ধ কৰিবলৈ হ'লে কিমান টকা প্ৰয়োজন হ'ব আপোনাৰ দৰে বহুত পুলিচৰ মুখ বন্ধ কৰিছোঁ কওক কিমান টকা লাগে টকা গম পাই আছো ৰ তহঁতৰ শুধৰণি হ'বলৈ বহুত সময় বাকী আছে এটা কাম কৰ তহঁতি কেইদিনমান ৰঙা ঘৰৰ ভাত খাইকে যা আৰু টকা আচলতে টকাই সকলো নহয় বুজি পাইছ এটা কথা মনত ৰাখিবি আইনৰ দৃষ্টিত সকলো সমান আৰু তহঁতৰ যেনেকৈ জীয়াই থকা অধিকাৰ আছে সমাজৰ দুখীয়া নিচলা খোজনীয়া আৰু ভিক্ষাৰীতেও জীয়াই থকা অধিকাৰ আছে গম পালি আৰু সেইবাবে যে তহঁতৰ উদ্ভণ্ডালিবোৰ বাঢ়ি গৈ আছিলে দিনক দিনে মই তহঁতক এদিন পৰীক্ষা কৰি চালোঁ আৰু সেই ভিক্ষাৰীজন যে মই আছিলোঁ গম পালি এতিয়া ভুলটো যেতিয়া কৰিছই শাস্তিটো ভুগিব লাগিব ন গতিকে তহঁতি এটা কাম কৰ কেইদিনমান জেলৰ ভাত খাইগৈ যা আৰু তাৰপিছত গম পাবি বৰুৱা সিহঁতৰ ডাটাখিনি কালেক্ট কৰ আৰু ইমিডিয়েট কোৰ্টলৈ নিয়াৰ ব্যৱস্থা কৰ